সংখ্যালঘুৱে ভোট দিয়ে সেইকাৰণে তেওঁ সংখ্যালঘুৰ জেগাতে মিটিং কৰিছে। সংখ্যাগুৰু এৰিয়াত তেওঁ আহিব পৰা কিবা ভয় খাইছে নেকি? ভয়ৰ কথা নহয়, সংখ্যাগুৰু মানুহখিনিতো বিজেপি, UPPL, BPFৰ মাজতে আছে। গতিকে কংগ্ৰেছক ভোট কোনে দিব? সংখ্যালঘু মানুহখিনিয়ে দিব, বেলেগেতো নিদিয়ে। সংখ্যালঘুৰ লগত BTRত মানে বিজেপিৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। চক ইয়াতে পাৰ্টিটো তিনিটাই, বিজেপি, UPPL আৰু BPF। ক'ৰবাত নহয় ক'ৰবাতো তিনিটা একে জেগাতে আছে। এতিয়া কংগ্ৰেছে খালি ইয়াত নাই, কংগ্ৰেছক বাদ দি চবেইতো ক'ৰবাত নহয় ক'ৰবাত মিলা মিছা আছে, খালি কংগ্ৰেছে নাই। এইবাৰ আমি কৈছোঁ কি যে আমাৰ চবৰ লগতে ভাল, কিন্তু ভাল থাকিলে নহ'ব, সুশাসন। ইমান মহিলাই অৰুণোদয় পোৱা নাই, ইমান মানুহে ঘৰ পোৱা নাই, পৰিৱৰ্তন এটাতো BTCত লাগে। আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে পৰিৱৰ্তন এটা